আজি মই তোমালোকক CHৰ উচ্চাৰণ সম্বন্ধে আলোচনা কৰিম। CH লেটাৰ দুটা যেতিয়া একেলগে থাকে তেতিয়া কেতিয়াবা চৰ দৰে আৰু কেতিয়াবা কৰ দৰে উচ্চাৰিত হয়। কিন্তু সমস্যাটো হল যে আমাৰ যিসকল ইংলিছত বিগিনাৰ্ছ আছে তেওঁলোকে বুজি নাপায় বা ধৰিব নোৱাৰে কেতিয়া CHক ক বুলি পৰিব আৰু কেতিয়া CHক চ বুলি পৰিব। ঠিক ইয়াৰ কাৰণে ইয়াৰ সমাধান হিচাপে মই কেইটামান টিপস তোমালোকলৈ আগবঢ়াইছো। আমি জানো যে CHৰ উচ্চাৰণ মেক্সিমাম শব্দৰ ক্ষেত্ৰত অধিকসংখ্যক শব্দৰ ক্ষেত্ৰত CHৰ উচ্চাৰণটো চৰ দৰে হয়। কিন্তু আমি ইমানবোৰ মনত দীঘলীয়া এটা তালিকা মনত ৰখাটো যে কত কত চ হয় এইটো মনত ৰখাটো ইমান সহজ কথা নহয়। গতিকে আমি কেইটামান টিপস ফলো কৰিম যে CH কত কত উচ্চাৰণ হয় সেইটো আমি কেইটামান টিপস ইয়াত আমি 4টামান টিপস আলোচনা কৰিছো। এই টিপসৰ ভিতৰত বিশেষকৈ দুটা টিপসত শব্দৰ সংখ্যা বহুত বেছি। সাপোজ CHৰ পাছত যদি R লেটাৰটো আহে CHৰ পাছত যদি R লেটাৰটো আহে তেতিয়া হলে CHৰ উচ্চাৰণটো কৰ দৰে হ'ব। ফৰ এক্সাম্পল খ্ৰীষ্টিয়ান, ক্ৰাইষ্ট, ক্ৰম। ইয়াতে আমি প্ৰত্যেকটো শব্দৰ CHৰ পাছত আমি এটা R লেটাৰ পাইছো। খ্ৰীষ্টানৰ ক্ষেত্ৰত আমি CHৰ পাছত এটা R লেটাৰ পাইছো। ক্ৰাইষ্টৰ পাছত আমি CHৰ পাছত এটা R লেটাৰ পাইছো। গতিকে আমি এটা সাধাৰণভাৱে এটা ধাৰণা কৰিব পাৰো, এটা আইডিয়া ল'ব পাৰো যে CHৰ পাছৰ লেটাৰটো যদি R হয় তেতিয়া হলে CHৰ উচ্চাৰণটো কৰ দৰে হ'ব। নাম্বাৰ 2, যদি CHৰ পাছত লেটাৰটো L হয় তেনে ক্ষেত্ৰতো CHৰ উচ্চাৰণটো কৰ দৰে হ'ব। ফৰ এক্সাম্পল হিচাপে আমি এইটোক ক্লৰোফিল বুলি নপঢ়ো, এইটো আমি কেনেকৈ পঢ়িম ক্লৰোফিল, কাৰণ CHৰ পাছত L আছে। আমি ইয়াতে দেখাইছো তোমাক যে CH প্লাস L তাৰমানে CHৰ পাছত L আছে। গতিকে এইটো ক্লৰোফিল নহয় ক্লৰোফিল হ'ব। এইটো ক্লোৰিন, কাৰণ CHৰ পাছৰ লেটাৰটো L আছে। ক্লোৰাইড, CHৰ পাছৰ লেটাৰটো L আছে, এটা ক্লোৰাইড হৈছে। ক্লোৰচিছৰ CHৰ পাছৰ লেটাৰটো আছে L, গতিকে ইয়াৰ উচ্চাৰণ কৰ দৰে হৈছে। নাম্বাৰ 3 টিপ যেটো আছে CHৰ পাছত ই বইলটো আহিব, মাজত M আৰু শেষত I। এনেকুৱা শব্দত যদি পজিশনত থাকে সেই শব্দবিলাক সাধাৰণতে CHটো কৰ দৰে পৰা হয়। কন্ডিশনটো হৈছে CHৰ পাছত ই বইল আহিব, মাজত আৰু এটা কনসোনেন্ট আহিব, তাৰ পাছত I আহিব। তেনে ক্ষেত্ৰত আমি এইটো কৰ দৰে পঢ়িম। যেনেকৈ কেমিকেল, কেমিষ্ট্ৰি, কেমি। আৰু 4 নম্বৰ যেটো টিপস আছে সেইটো হৈছে CHৰ পাছত A আহিব, মাজত R আহিব, তাৰ পাছত আকৌ A আহিব। তাৰ মানে A R A এই ক্ৰমটো মানি চলিব। CHৰ পাছত যদি এই আখৰৰ ক্ৰমটো মানি চলে A R পাছতে, তেনেহলে CHৰ উচ্চাৰণটো কৰ দৰে হ'ব। ফৰ এক্সাম্পল হিচাপে ক্যারেক্টার, ক্যারেক্টারিস্টিক, etc.